হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই অন্য এটি ভিডিঅ'লৈ পুনৰ এবাৰ সকলোকে স্বাগতম জনালোঁ। কেইবাদিনৰ ভিডিঅ' একেলগে গোট খাই ভিডিঅ'টো আপলোড কৰিব লৈছোঁ। মই অকণমান বিজি হৈ আছোঁ। কিয় বিজি হৈ আছোঁ আপোনালোকক নেক্সট ভিডিঅ'ত জনাম। আৰু এয়া আহিবলগীয়া আছিলে ডাকঘৰত, লগতে বেংকতো সোমাবলগীয়া আছিলে। আৰু তাৰ পৰা ডাইৰেক্ট আহি পালোহি ঘৰ। মই আকৌ ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। সদায় ভাবোঁ যে ভিডিঅ'টো ভালদৰে কণ্টিনিউ কৰিম বুলি, কিন্তু নাই, মই পাহৰি থকাই হয়। আৰু ইয়াৰ ওচৰতে এটা আছিলে খানা, আমাৰ ঘৰৰ ওচৰৰ গোটেইকেইজনী আহিছিলোঁ খানা খাবলৈ। আৰু পিছদিনা দাদা আৰু মই আহিলোঁ মঙলবৰীয়া বজাৰ কৰিবৰ কাৰণে, আৰু আহিয়ে তেল ডিপুত তেল ভৰাই ল'লোহি। যিহেতু ৰাইজ মই কৈছোঁৱে কেইবাদিনৰ ভিডিঅ' একেলগে গোট খাই দিছোঁ বুলি। আৰু এয়া ফাইনেলি আমি আহি পালোঁ বজাৰত। আপোনালোকে চাগে বজাৰখন দেখি গম পাইছে, কাৰণ মই আগতেও ভিডিঅ' আপলোড কৰিছোঁ মঙলবৰীয়া বজাৰ কৰিবলৈ অহা। যিহেতু বজাৰখন সাপ্তাহিক হয়, সেইটো কাৰণে ইয়াত মানুহ বহুত বেছি হয়। আৰু এই মঙলবাৰটোৰ কাৰণে সকলোখিনি অপেক্ষা কৰি থাকে, বিশেষকৈতো মই ৰাইজ, কাৰণ মোৰ ইয়াত বজাৰ কৰিবলৈ আহি খুব বেছি ভাল লাগে। সেইটো কাৰণে দাদাৰ লগত যিমান পাৰোঁ ময়ে আহোঁ মঙলবাৰে। আৰু এতিয়া ব'লক আমাৰ বজাৰখন আপোনালোকেও চাওক, লগতে আমিনো কি বজাৰ কৰিলোঁ সেইটোকো আপোনালোকে দেখিব পাব ইয়াতে। আৰু এয়া আমিও বজাৰ কৰি আছোঁ। আৰু লগতে আপোনালোকে মোৰ এই চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে, দেন লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু কাষতে থকা ন'টিফিকেশ্যনটো অল কৰি ৰাখিব, যাতে মোৰ ভিডিঅ' দিলে পোনপ্ৰথমে আপোনালোকে পাই যায়। আৰু আপোনালোকৰ ছাপোৰ্ট আৰু মৰমৰ অবিহনে কেতিয়াও ইউটিউব চেনেলটো গ্ৰ' হৈ নুঠে। আপোনালোকে ছাপোৰ্ট কৰিব, মৰম কৰিব বুলি আশা কৰিছোঁ। আৰু এয়া বজাৰ কৰি আমিও ঘৰলৈ বুলি উভতি আহিছোঁ। আৰু ঘৰ আহি পাই ভণ্টিভাগৰ এছাইনমেণ্ট কৰিবলগীয়া আছিলে, ময়ে কৰি দিবলগীয়া হ'ল। বাৰু আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। অন্য এটি নতুন ভিডিঅ' লগ পোৱা আশাৰে আজিলৈ আহিলোঁ। বাই।